নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ বাবে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজিৰ এই 5 মিনিটৰ ভিডিঅ'টোৰ যোগেদি বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছে আৰু নিতৌ এনেকুৱা ধৰণৰ খবৰসমূহ পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি আমাক উৎসাহিত কৰিবলৈ নাপাহৰিব। বন্ধুসকল, আজিৰ প্ৰথমটো খবৰে হৈছে এটা ডাঙৰ খবৰ। কেবিনেটৰ বিশেষ সিদ্ধান্ত, গ্ৰামাঞ্চলৰ বাবে আছে কেইবাটাও সুখবৰ। যোৱাকালি জনতা ভৱনত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ বিশেষ বৈঠক। এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ পাছতে মন্ত্ৰী পীযুষ হাজৰিকাই সংবাদমেল সম্বোধন কৰি কেবিনেটৰ সিদ্ধান্তসমূহৰ সদৰি কৰে। আজিৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি আজিৰ পৰা অসমত ৰেভিনিউ টাউন শব্দটো নাইকিয়া হ'ব, মিউনিচিপাল বৰ্ডহে টাউন হ'ব বুলি মন্তব্য কৰিছে পীযুষ হাজৰিকাই। কিয়নো এই টাউন নিয়মৰ বাবে টাউনৰ পৰ্যায়ত মাটিৰ ক্ষেত্ৰত প্ৰিমিয়াম দিব লগা হৈছিল সকলো লোকে, কিন্তু তাৰ বিপৰীতো টাউনৰ সুবিধা পোৱা নাছিল। সেয়েহে এতিয়াৰ পৰা সকলো ঠাই টাউন নহ'ব, কেৱল মিউনিচিপাল বৰ্ডহে টাউন হ'ব বুলি সদৰি কৰে পীযুষ হাজৰিকাই। উদাহৰণস্বৰূপে জাগিৰোড, চিলঘাট ইত্যাদি ৰেভিনিউ চহৰ আছিল, কিন্তু এতিয়াৰ পৰা সেই ঠাইসমূহ টাউন নহ'ব বুলি মন্তব্য কৰিছে পীযুষ হাজৰিকাই। আনহাতে আজিৰ পৰা গাঁও অঞ্চলত ট্ৰেড লাইচেন্সৰ প্ৰয়োজন নহ'ব বুলিও সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেট বৈঠকত। কিন্তু ইটা ভাটা, সুৰাৰ দোকান, কাৰখানা, হস্পিটেল, মোবাইল টাৱাৰ, বিদ্যালয় আদি খোলাৰ বাবে অনুমতি ল'ব লাগিব। ইয়াৰ উপৰিও বিল্ডিং বনাবৰ বাবে অনুমতি ল'ব নালাগে বুলি মন্তব্য কৰিছে গাঁও এলেকাত বুলি সদৰি কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। বিভিন্ন প্ৰতিষ্ঠানত কাম কৰা শ্ৰমিকসকলৰ পৰিচয় অনলাইনত দাখিল কৰিব লাগিব মালিক পক্ষই। বছৰে বছৰে দাখিল কৰিব লাগিব স্বাস্থ্য পৰীক্ষা। মালিক পক্ষক প্ৰতিগৰাকী শ্ৰমিকক দিব লাগিব পৰিচয় পত্ৰ আৰু নিয়োগ পত্ৰ। লগতে কাৰখানাত কোনো অস্বাস্থ্যকৰ পৰিৱেশ থাকিলে শ্ৰমিকে এই ক্ষেত্ৰত অভিযোগ দাখিল কৰিব পাৰিব। ইয়াৰ লগতে বন্ধুসকল, আজিৰ 2 নম্বৰৰ খবৰটি হৈছে 2021 বৰ্ষত ছপা কৰা প্ৰশ্ন কাকত আৰু উত্তৰ বহীৰে অনুষ্ঠিত হ'ব আগন্তুক মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষা। এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। আগন্তুক 2022 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাই মাদ্ৰাছা পৰীক্ষাৰ 2021 বৰ্ষত ছপা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ প্ৰশ্ন কাকত আৰু উত্তৰ বহীৰে অনুষ্ঠিত হ'ব। আজি ছেবাৰ তৰফৰ পৰা এক জাননীযোগে এই কথা প্ৰকাশ কৰে। 2021 বৰ্ষত ক'ভিড সংক্ৰমণৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল, যাৰ বাবে পৰীক্ষাৰ প্ৰশ্ন কাকত আৰু উত্তৰ বহীসমূহ ব্যৱহাৰ নোহোৱাকৈ থাকি যায়। প্ৰাকৃতিক সম্পদৰ অপব্যৱহাৰ ৰোধ কৰাৰ বাবেই ছেবাই 2021 বৰ্ষৰ ব্যৱহাৰ নোহোৱাকৈ থাকি যোৱা প্ৰশ্ন কাকত আৰু উত্তৰ বহীৰে 2022 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ছেবাৰ তৰফৰ পৰা প্ৰকাশ কৰা জাননীত 2022 বৰ্ষৰ নিৰ্দিষ্ট পাঠ্যক্ৰম অনুসৰি 2021 বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্ন কাকত প্ৰস্তুত কৰি উলিওৱা হৈছিল বুলিও উল্লেখ কৰে। উল্লেখযোগ্য যে বিগত বৰ্ষত ক'ভিড সংক্ৰমণৰ বাবে ছেবাই পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰাৰ পাছত এইবেলি ছাত্ৰ ছাত্ৰীসকলক ক'ভিড ভেকচিন প্ৰদান কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ লগতে বন্ধুসকল, আজিৰ 3 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। সন্মুখত আন এখন বিমান, মুখামুখি সংঘৰ্ষৰ পৰিস্থিতি। মাত্ৰ 10 ছেকেণ্ডৰ কাৰণে ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচি গ'ল মমতা বেনাৰ্জী। এই মুহূৰ্তত বন্ধু বান্ধৱীসকলৰ বাবে লৈ আহিছে এটা ডাঙৰ খবৰ। মাত্ৰ 10 ছেকেণ্ডৰ কাৰণে বাচি গ'ল মমতা বেনাৰ্জী। 10 ছেকেণ্ড হ'লেই মুখামুখি সংঘৰ্ষ হ'লহেঁতেন আন এখন বিমানৰ সৈতে, সংঘটিত হ'লহেঁতেন ভয়ংকৰ বিমান দুৰ্ঘটনা। মমতা বেনাৰ্জী বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ ৰক্ষা পৰিল নিজেই কৰিলে বৰ্ণনা। শুকুৰবাৰে বাৰাণসীৰ পৰা উভতি অহাৰ সময়ত মমতা থকা বিমানখন অৱতৰণ কৰাৰ সময়তে সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয়, সন্মুখত আন এখন বিমান ওলাই আহিল আৰু 10 ছেকেণ্ড হ'লেই মুখামুখি সংঘৰ্ষ হ'লহেঁতেন, পাইলটৰ দক্ষতাৰ বাবে বাচি গ'লো বুলি মন্তব্য কৰিছে। 8,000 ফুট তললৈ নামি আহিছিল বিমানখন। পিঠি আৰু বুকুত অলপ আঘাত পাইছোঁ, বিষ এতিয়াও আছে বুলি মন্তব্য কৰিছে মমতা বেনাৰ্জী। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে বিমানখন এয়াৰ পকেটত প্ৰৱেশ কৰা নাছিল আৰু বিমান কিমান তললৈ নামি আহিছিল তাৰো গ্ৰাফ আছে তেওঁৰ নিৰাপত্তাৰক্ষীৰ হাতত। সোমবাৰে বিধানসভাত এই শিহৰণকাৰী অভিজ্ঞতা বৰ্ণনা কৰে মমতা বেনাৰ্জীয়ে। মমতাৰ বিমানৰ আগত কেনেদৰে আন এখন বিমান আহি ওলাল তাক লৈ প্ৰশ্ন উত্থাপন কৰে তৃণমূল কংগ্ৰেছে। বিমানবন্দৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা কোনো ৰিপৰ্ট দিয়া নাই। ঘটনাক লৈ কৰ্তৃপক্ষই বেয়া বতৰৰ দোহাই দি এনে হোৱা বুলি কৈ দায় সাৰে।
কিন্তু তৃণমূল কংগ্ৰেছে ইয়াৰ আঁৰত ষড়যন্ত্ৰৰ গোন্ধ পাইছে বুলি মন্তব্য কৰিছে। ইয়াৰ লগতে বন্ধুসকল আজিৰ 4 নম্বৰ খবৰটি হৈছে কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ আধা আসনত চৰকাৰী মহাবিদ্যালয়ৰ সমান মাচুল লোৱা হ'ব। সোমবাৰে কেন্দ্ৰীয় চৰকাৰে মেডিকেল অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলক এক ডাঙৰ সকাহ দিয়ে। এতিয়া ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ 50% আসন চৰকাৰী মহাবিদ্যালয়ৰ দৰে একেই মাচুল লোৱা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা ঘোষণা কৰে। চৰকাৰৰ এই সিদ্ধান্তৰ পিছত দেশৰ লাখ লাখ চিকিৎসা বিদ্যাৰ্থী আৰু অভিভাৱকে এক ডাঙৰ সকাহ আৰু সুখ লাভ কৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে টুইট কৰি কয় যে কেইদিনমান পূৰ্বে চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত লৈছিল যিয়ে দৰিদ্ৰ আৰু মধ্যবিত্ত শিশুসকলক লাভান্বিত কৰিব। আমি সিদ্ধান্ত লৈছোঁ যে ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ আধা আসন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ সমান মাচুল লোৱা হ'ব। যোৱা কেইবামাহ ধৰি চিকিৎসা মাচুলক লৈ এক হুলস্থুল চলি আছে। অভিভাৱক আৰু শিক্ষাৰ্থীসকলে চিকিৎসা মহাবিদ্যালয়ৰ মাচুল হ্ৰাস কৰিবলৈ নিৰন্তৰ দাবী কৰি আছিল। এই ক্ষেত্ৰত চৰকাৰে এটা ডাঙৰ পদক্ষেপ লোৱাৰ সম্ভাৱনা আছিল। ইয়াৰ লগতে বন্ধুসকল আজিৰ 5 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ, এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে। হাই মানৱতা, নিজ পুত্ৰৰ হাতত প্ৰাণ গ'ল এজন দুৰ্ভগীয়া পিতৃৰ। এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। চৰাইদেউ জিলাৰ সোণাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। পুত্ৰই হত্যা কৰি গাঁতত পুতি থৈছিল নিজ পিতৃৰ মৃতদেহ। ঘটনাটো সংঘটিত হৈছে সোণাৰী নগৰৰ কাষৰীয়া টিয়ক চাহ বাগিচাৰ সমীপৰ মহসুটি পথাৰ গাঁৱত। বিগত 20 ফেব্ৰুৱাৰীৰ নিশা সংঘটিত হৈছিল এই লোমহৰ্ষক ঘটনা। ইয়াৰ পাছতে পিতৃ নিৰুদ্দেশ হৈ থকা হত্যাকাৰী বিশ্বজিতে সোণাৰী আৰক্ষী থানাত দাখিল কৰিছিল এক ভুৱা গোচৰ। অৱশেষত পিতৃক নিজে হত্যা কৰা বুলি বিশ্বজিতে সোণাৰী আৰক্ষীক অৱগত কৰে। সোণাৰী আৰক্ষী থানা সোণাৰী পুলিচ ষ্টেচনৰ ভাৰপ্ৰাপ্ত বিষয়া নিতুল কুমাৰ ৰংহাঙৰ নেতৃত্বত এটি আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান কৰাৰ পিছত বাৰীতে পুতি থোৱাৰ পৰা মৃতদেহটো উদ্ধাৰ কৰি হত্যাকাৰী বিশ্বজিত বনিয়াক আটক কৰে। ইয়াৰ লগতে বন্ধুসকল আজিৰ 7 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। ভ্লাডিমিৰ পুটিনৰ সৈতে মোদীৰ টেলিফোনিক বাৰ্তা। জনালে যুদ্ধ বন্ধৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে ফোনত বাৰ্তালাপ কৰে, অৰ্থাৎ আলোচনা কৰে। মোদীয়ে শীঘ্ৰেই যুদ্ধৰ অৱসান ঘটাবলৈ পুটিনক অনুৰোধ জনায় বুলি জানিব পৰা গৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতেও পোনপটীয়া আলোচনা কৰিবলৈ পুটিনক আহ্বান জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে চুমিকে ধৰি ইউক্ৰেইনৰ কিছু অংশত যুদ্ধবিৰতি ঘোষণা আৰু মানৱীয় কৰিডৰ স্থাপনৰ ঘোষণাক প্ৰশংসা কৰে। ইয়াৰ পাছতেই ইউক্ৰেইনত ৰাছিয়াই চলোৱা আক্ৰমণত উদ্বিগ্ন হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। যুদ্ধবিধ্বস্ত দেশখনত আবদ্ধ হৈ পৰা ভাৰতীয় লোকসকলক উদ্ধাৰ কৰাৰ বাবে মোদীয়ে কেইবাখনো উচ্চস্তৰীয় বৈঠকত মিলিত হৈছে। বৈঠকত ইউক্ৰেইনৰ পৰিস্থিতি সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিবলৈ বৈঠকত অংশগ্ৰহণ কৰি আহিছে। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ খবৰসমূহ পাই থাকিবলৈ।